Hello friends, মই আজি দেখুৱাম কেনেকৈ আপুনি Google Driveৰ স্পেচ আপুনি ইউজ কৰিব পাৰিব। ইন্টাৰনেল ষ্টৰেজ বহুত মোবাইলত কম থাকে, তেতিয়া আমাৰ Google Driveৰ প্ৰয়োজন হৈ যায় বা কেতিয়াবা এনেকা হৈ যায় যে আমাৰ মোবাইলটো যদি নাথাকেও আমি Google Driveৰ যদি কিবা বস্তু আমি সেভ কৰো বা আপলোড দি থওঁ বা কিবা বস্তু যদি আমি তাতে থৈ দিও এটো বস্তু আমি Google Driveৰ পৰা আপুনি ওলাব পাৰিব যিকোনো জাগাৰ পৰা ইমেইল এণ্ড পাছৱৰ্ডটো মনত ৰাখিলেই হ'ল বাস Google Driveৰ সুবিধাসমূহ হৈছে আপুনি Google Drive'েদি কি কৰিব পাৰিব প্ৰথমতে আপুনি ফাইল ছবি ভিডিও আপোনাৰ যিকোনো ডকুমেন্টছ আপুনি Google Drive'ত আপলোড কৰিব পাৰিব ইন্টাৰনেট নাথাকিলেও আপুনি অফলাইনত এই ভিডিও বা ফটো আপুনি যি আপলোড কৰিছে হেবোৰ এক্সেছ কৰিব পাৰিব যিকোনো ঠাইৰ পৰা আপোনাৰ মোবাইলত হওক বা বেলেগ কম্পিউটাৰত হওক যিকোনো মোবাইলৰ পৰা আপুনি এই ফটোসমূহ এক্সেছ কৰিব পাৰিব চাব পাৰিব Google Driveৰ আৰু এটা সুবিধা হৈছে আপুনি যিকোনো মানুহক আপোনাৰ ফটো হওক ভিডিও হওক হেতু Google Driveৰ মাধ্যমেৰে আপুনি যিকোনো মানুহক আপুনি শেয়াৰ কৰি দিব পাৰিব এই শেয়াৰ কৰা ফাইলটো সেই মানুহজনে যিকোনো ঠাইৰ পৰা এক্সেছ কৰিব পাৰিব তো আপোনাৰ এনেকা নহয় যে ব্লুটুথ কৰি সেন্ড কৰিব লাগে বা ডাটা কেবল ইউজ কৰি আপুনি সেন্ড কৰিব লাগিব বা WhatsApp এদি সেন্ড কৰিব লাগিব এনেকা নহয় আপুনি যিকোনো জাগাৰ পৰা আপুনি সেন্ড কৰিব পাৰিব Google Drive আপোনাক 15 GB লৈকে ষ্টৰেজ কৰাৰ সুবিধা দিয়ে বা ডাটা ইউজ কৰাৰ সুবিধা দিয়ে প্ৰত্যেকজন ব্যক্তিকে 15 GB কে তাৰমানে প্ৰত্যেকটো একাউণ্টতে আপুনি 15 GB কে ডাটা এক্সেছ কৰিব পাৰিব Google Drive আপোনাক অটো ব্যাকআপৰ সুবিধা দিয়ে যত আপুনি আপোনাৰ ফটো হওক ভিডিও হওক আপুনি অটোমেটিক ব্যাকআপ কৰিব পাৰিব Google Drive টো আপুনি কেনেকৈ ইউজ কৰিব সেই বিষয়ে মই এতিয়া দেখুৱাম তো আপুনি প্ৰথমতে আপোনাৰ ডেস্কটপ হওক বা মোবাইল হওক বা ট্যাবলেট হওক যিকোনো ডিভাইসৰ পৰা আপুনি প্ৰথমতে ইয়াতে Google Chrome বুলি যেটো ব্ৰাউজাৰ থাকিব এই ব্ৰাউজাৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এই সাৰ্চ বাৰত আপুনি সাৰ্চ কৰিব মই সাৰ্চ কৰিলো সাৰ্চ কৰাৰ পিছত ইয়াতে মাল্টিপল লিংক আপোনাৰ ওপেন হৈ যাব ওপেন হোৱাৰ পিছত ইয়াতে চাওক আপোনাৰ প্ৰথম লিংকটো আছে Google Drive apps on Google Play এটা আপোনাৰ Android মোবাইলৰ কাৰণে Google Play Store লিংক হয় আপুনি ইনষ্টল কৰি ল'ব পাৰে আপোনাৰ মোবাইলত তো মই এইটো লিংকত নাযাওঁ মই যাম ইয়াতে চাওক এই Google Driveৰ যেটো লোগো আছে এইটো লিংকত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে চাওক go to Google Drive বুলি এটা অপচন আছে এইটো ওপৰতে ইয়াতে মই ক্লিক কৰি দিম ইয়াতে চাওক মোৰ ইমেইল আইডিটো বিচাৰিছে তো মই ইমেইল আইডিটো টাইপিং কৰি লওঁ মই ইমেইল আইডিটো টাইপিং কৰাৰ পিছত ইয়াতে মই নেক্সট ক্লিক কৰিম তো মই পাছৱৰ্ডটো টাইপ কৰাৰ পিছত মই নেক্সটত ক্লিক কৰিম ক্লিক কৰাৰ পিছত মোৰ মোবাইলৰ পৰা পাৰমিশন বিচাৰিছে মই যেটো মোৰ 2 স্টেপ কৰা আছে গতিকে আপোনাৰ 2 স্টেপ কৰা নাথাকিব পাৰে আপোনাৰ ডাইৰেক্ট ওপেন হৈ যাব পাৰে ইয়া চাওক ইয়াতে Google Driveৰ ড্যাশবৰ্ডটো ওপেন হৈ গৈছে তো ইয়াতে আপুনি প্ৰথমতে এইটো সাইড বাৰত আহিব ইয়াতে চাওক নিউ বুলি এটা অপচন আছে প্লাস চিহ্নটো আছে লগত তো ইয়াতে মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত ইয়াতে চাওক নিউ ফোল্ডাৰ বুলি এটা অপচন আছে ইয়াৰ পৰা মই ডাইৰেক্ট মোৰ পিকচাৰ হওক ভিডিও হওক ডকুমেন্টছ হওক সব মই আপলোড কৰি দিব পাৰিম বা মই মোৰ মোবাইলৰ পৰা হওক মোৰ ডেস্কটপৰ পৰা হওক যিকোনো ফোল্ডাৰ এটা আপলোড কৰি দিব পাৰিম যত ভিডিও থাকক বা গেম থাকক বা কিবা থাকক সব একেলগে আপলোড হৈ যাব তো মই এটা কাম কৰিম ইয়াতে নিউ ফোল্ডাৰ বুলি এটা অপচন আছে ইয়াতে নিউ ফোল্ডাৰত ক্লিক কৰিম ক্লিক কৰি এটো ফোল্ডাৰটো মই নাম দিম মাই ডকুমেন্টছ বুলি My documents বুলি নাম দিলো দিয়াৰ পিছত মই ইয়াতে ক্ৰিয়েটত ক্লিক কৰিম ক্লিক কৰাৰ পিছত চাওক ইয়াতে মোৰ ফোল্ডাৰটো ওপেন হৈ গৈছে মাই ডকুমেন্টছত অহাৰ পিছত ইয়াতে মই এটা পিকচাৰ এটা আপলোড দিও যিকোনো ডকুমেন্টছ আপুনি আপডেট দিব পাৰিব মই পাকৈ প্লাস সাইনত আহিব লাগিব যত নিউ লিখা আছে তো মই ইয়াতে ক্লিক কৰিম ক্লিক কৰাৰ পিছত ফাইল আপলোড বুলি এটা অপচন আছে তো ফাইল আপলোড অপচনত মই ক্লিক কৰিম ক্লিক কৰাৰ পিছত চাওক মোৰ লোকেশনটো অন হৈ গৈছে কোৰ পৰা মই ফাইলটো ইয়াতে আপলোড কৰিম মই এটো সিলেক্ট কৰি দিম ধৰিলওক মই এইটো ফটো আপলোড দিম ইয়াতে চাওক এই আপলোড হৈ আছে ইয়া চাওক আপলোড কমপ্লিট হৈ গৈছে এতিয়া ফিনিশ আপলোড দেখাই আছে চাওক ইয়া এইটো ফাইলটো আপলোড হৈ গৈছে
এতিয়া আপুনি ইচ্ছা কৰিলে এইটো ফাইল আপুনি শ্বেয়াৰ কৰিব পাৰে যিকোনো ব্যক্তিৰ লগত বা আপোনাৰ এইটো ফাইল আপোনাৰ গুগল ড্ৰাইভটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে এইটো ফাইলতে থাকিব আপুনি মোবাইলৰ পৰা লগ আউট কৰি দিয়ক বা কিবা কৰি দিয়ক কোনো কথা নাই আপোনাৰ ফাইলটো বা ফোল্ডাৰটো বা আপোনাৰ ডকুমেণ্টছটো ইয়াতে সুৰক্ষিত হৈ থাকিব যেতিয়ালৈকে আপোনাৰ জিমেইল একাউণ্টটো আপুনি চলাই থাকে লাইফ টাইম আপোনাৰ এই ডকুমেণ্টছটো সুৰক্ষিত হৈ থাকিব আপুনি যেতিয়ালৈকে এইটো ইমেইল চলাই থাকে বা একাউণ্টটো চলাই থাকে আপুনি ইচ্ছা কৰিলে এইটো ফোল্ডাৰ আপুনি যিকোনো মানুহৰ লগত শ্বেয়াৰ কৰিব পাৰিব এইটো চাওক মাই ফোল্ডাৰৰ এইটো সাইডত চাওক 3 ডট মেনু এটা অপচন আছে তো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে শ্বেয়াৰ বুলি এটা অপচন আছে ইয়াতে ক্লিক কৰিব ইয়াতে আপুনি কপি লিংক বুলি এটা অপচন আছে ইয়াতে কপি কৰিলে আপোনাৰ এইটো ফোল্ডাৰৰ লিংকটো কপি হৈ যাব তো আপুনি সেই কপি লিংকটো যিকোনো ব্যক্তিক সেন্ড কৰিব পাৰিব তো সেই কপিৰ লিংকৰ থ্ৰুদি আপোনাৰ এইটো ফোল্ডাৰটো সেই ব্যক্তিজনে এক্সেছ কৰিব পাৰিব বা আপোনাৰ এই ফোল্ডাৰৰ ভিতৰত আহিব পাৰিব বা আপোনাৰ এই ফোল্ডাৰৰ যি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছটো সেই মানুহজনে ডাউনলোড কৰিব পাৰিব বা শ্বেয়াৰ কৰিব পাৰিব আৰু আপুনি ইচ্ছা কৰিলে ইয়াতে চাওক আৰু এটা অপচন আছে শ্বেয়াৰ এইটো প্লাছ আইকন আছে এইটো অপচনত আপুনি যিকোনো ব্যক্তিৰ মেইলত আপুনি এই ফোল্ডাৰটো আপুনি যিকোনো ব্যক্তিৰ মেইলত আপুনি সেন্ড কৰি দিব পাৰিব তো আজিলৈ ইমানে মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব দেখা হ'ব নেক্সট ভিডিঅ'ত থ্যাংক ইউ